सावस्रिखौ गोग्गो आरो गोख्रों खालामनो थाखाय मोनसे बाखनायजाथाव सिबिथाय एकालव्य आदर्श आवासीय विद्यालयाव पिरामल फाउन्डेशना फरायसाफोरनि सावस्रि जोथोन हाबाफारि बानजायदों। देहायानो सुबुंनि दोहोन। गोग्गो देहा थाब्लासो सासे सुबुङा गासिबो बिथिङावनो गोख्रै दावगानो हायो। बाक्सा जिल्लानि बेन्दोंआव थानाय एकालव्य आदर्श आवासीय विद्यालयाव पिरामल फाउन्डेशना फरायसाफोरनि सावस्रि जोथोन हाबाफारि बानजायदों। बे सावस्रि जोथोन हाबाफारियाव गुवाहाटी एम्स देहा फाहामसालिनिफ्राय सा 12 गुबुन गुबुन बिफाननि डक्टरफोरा बाहागो लादोंमोन। एम्स गुवाहाटीर পৰা प्राय 15 জনৰ টিম আহিছো ডক্টৰ। তো আমি ইয়াতে চকুৰ চেকআপ, কাণৰ, দাঁতৰ আৰু বাকি যিবোৰ ল'ৰা ছোৱালীৰ যিবোৰ সমস্যা থাকে গাইনকলজিষ্টো আহিছে আমাৰ লগত, য়োগা থেৰাপিষ্ট এজনো আহিছে, য়োগা শিকাইছে। তো আমি বিচাৰিছো যে স্কুল এখনত যিখন স্কুল চিলড্ৰেনৰ যিটো হেল্থ সাৰ্ভিসেছ পাব লাগে আমি সেইটো কিছু মানে ইয়াতে আমি প্ৰদান কৰিব বিচাৰিছো। আমি ভাবিছো যে আমি ইমান দূৰৰ পৰা আহিছো, কিন্তু কি কম এতিয়া যিটো ধৰক ল'ৰা ছোৱালীবোৰৰ অকল আমি এটা দিনত আহি হেল্থ চেকআপ কৰি গুচি যাম, কিন্তু তাৰ পিছত যিটো চেকআপ ফলো আপ কৰিব লাগিব সেইখিনি কৰিবনে নাই, কাৰণ আমি ইয়াত ব্লাড টেষ্টো কৰিব বিচাৰিছিলোঁ। ব্লাড টেষ্টৰ ধৰক পেৰেণ্টছৰ পাৰ্মিশ্যন লাগে, ইয়াতেতো মাক বাপেক নাথাকে, সেই পাৰ্মিশ্যনটো নাপালোঁ বাৰু। কিন্তু আমি এনেই দেখিছোঁ যে এতিয়ালৈকে যে যিটো বয়সৰ অনুপাতত ল'ৰা ছোৱালীবোৰৰ মানে হেৰি হ'ব লাগে, গ্ৰ'থটো হোৱা নাই তেনেকৈ। তেওঁলোকৰ মানে ওজন কম ওলাইছে, হাইটটো কম পাইছোঁ। তো নিউট্ৰিশ্যনেল প্ৰব্লেমটোতো আছেই, এনিমিয়াৰ প্ৰব্লেম আছে। আৰু ওচৰতে আমি দেখিছোঁ যে এজন CHO কমিউনিটি হেল্থ অফিচাৰ আছে, তেওঁ ক'লে যে কেইদিনমানৰ আগত TT ভেকচিন দি গৈছে ল'ৰা ছোৱালীবোৰ। সেইটো বহুত ভাল এটা পদক্ষেপ। এনেকৈ ভেকচিনেশ্যন ইমিউনাইজেশ্যন ছাৰ্ভিচ বাচ্চাবোৰতো আছেই, 16 বছৰলৈকে দিব পৰা, সেইখিনি আহি দিব পাৰে। আৰু IFA টেবলেট যিটো কয় আইৰণ ফলিক এচিড, আৰু এলবেণ্ডাজলো দি গৈছে বুলি কৈছে, কিন্তু ল'ৰা ছোৱালীবোৰে খাইছে নাই খোৱা। আৰু তেওঁলোকৰ সঁচাকৈয়ে যাৰ যাৰ সমস্যা পাইছে সিহঁতৰ ভাল হৈছে নে নাই সমস্যা, সেইখিনিও এতিয়া কোনোবা এজনে চাই দিব লাগিব। আৰু টেলিমেডিচিনৰ মই ভাবোঁ সেইটোৰো সুযোগ ল'ব পাৰে এই স্কুলখনে। আমাৰ যিখন আয়ুষ্মান আৰোগ্য মন্দিৰ কাষতে আছে, স্কুলৰ কাষত, সেই CHO গৰাকীৰ লগত মানে কথা পাতি টেলিমেডিচিনৰ যোগেৰে মুছলপুৰত ডক্টৰৰ লগত কনচালটেশ্যনো কৰিব পাৰে, সেইটো এটা কথা ভাবিব পাৰে। আৰু মই ভাবিছোঁ যে বহুত নতুন কথা ভাবিব লাগিব পদক্ষেপবোৰৰ কাৰণে, কাৰণ এইটো একেলগে মডেল স্কুলটো ঠিকেই এটা হেৰি কৰিছে ট্ৰাইবেল এৰিয়াৰ ল'ৰা ছোৱালীবোৰৰ উন্নতিৰ কাৰণে, তেওঁলোকৰ ভাল পঢ়া শুনা হওক, সুযোগ পাওক, আৰু আমি ক্ষেত্ৰত স্বাস্থ্যও ভাল হওক, সেইটো মানে এটা আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। কিন্তু ইয়াৰ লোকেল বাক্সা ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও তেওঁলোকে অলপমান আমাকো যদি ছাপোৰ্ট দিয়ে ভৱিষ্যতলৈ আমি আহি থাকিম। এতিয়াতো বৰ্তমান আমি আমাৰ নিজৰ ফালৰ পৰা অকলেই কৰিছোঁ, ত' বাক্সা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যদি আমাক ছাপোৰ্ট দিয়েতো ভাল হয়। আৰু পিৰামলো আহে ইয়াত বুলি শুনিছোঁ, তেওঁলোকে TB এৱেৰনেছ প্ৰগ্ৰেমবোৰ কৰি যায়। মই ভাবোঁ পিৰামলে NGO হিচাপে তেওঁলোকে অলপ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি যিটো কয়, সেইটোৰ আণ্ডাৰত অলপ ফাণ্ড অলপ স্পনচৰশ্বিপ কৰি স্কুলখনৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে খাদ্য ইত্যাদি আৰু বেছিক যিটো নেচেচিটি, পানী চাবোন, যিটো মানে মই এটা দেখিলোঁ অলপমান এনেই এটা ছাৰ্ভে কৰিছিলোঁ, সেইবোৰ অলপমান দেখিছোঁ যে অলপ কমি আছে। সেইখিনি ল'ৰা ছোৱালীৰ মানে তেওঁলোকৰ যিহেতু ইয়াতেই থাকি পঢ়া শুনা কৰিব লাগিব নহয়, খোৱা বোৱা, ৰুমৰ ফেচিলিটি গোটেইখিনিয়ে মেটাৰ কৰে। অকলটো খোৱাটোৱে এটা নহয়, এটা পৰিৱেশ এটাও লাগে ল'ৰা ছোৱালীবোৰৰ। মই এটা স্পৰ্টছ কি কৰে সেইটোও চাব বিচাৰিছিলোঁ। মই ইয়াত দেখিলোঁ যে স্পৰ্টছৰ কোনো এক্টিভিটি নাই। মই ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী যিহেতু স্কুল হয়, তেওঁলোককো মই ক'ম যে তেওঁলোকে অলপমান এইফালে চকু দিয়ে যাতে, কাৰণ ল'ৰা ছোৱালীবোৰকতো খেলা ধূলাও লাগে পঢ়া শুনাৰ লগত, সেইটো সুবিধা ইয়াত দেখিছোঁ মই নাই। তো সেইটো অলপ যাতে চৰকাৰে চকুটো দিয়ে, কাৰণ ওজন বাঢ়া, আমি ডায়েবেটিছৰ ল'ৰা ছোৱালী মানে কি ক'ম এতিয়া, কম বয়সীয়া মানুহৰ মাজতো ডায়েবেটিছ প্ৰেছাৰ বাঢ়িবলৈ ধৰিছে, মানসিক ৰোগো আজিকালি দেখা দিছে। চ' সেইবোৰ যদি আমি মানে ধ্যান দিব বিচাৰোঁ, এইটো এটা স্কুলৰ ল'ৰা ছোৱালীবোৰক কি লাগিব, খেলা ধূলাৰ এটা হেৰিটো দিব লাগে, ফেচিলিটি এটাও দিব লাগে। তো সেইটোৱে আৰু মই ভাবোঁ পিৰামলেও অলপ সেইটো ফালে আমাৰ চকু দিব লাগে। আৰু বাকী আমি ভাবোঁ যে ডিষ্ট্ৰিক্ট যিটো বাক্সা ডিষ্ট্ৰিক্টৰ হয়, তেওঁলোকৰ অফিচিয়েলছবোৰে অলপ আমাৰ লগত যদি কোলাবৰেট কৰে আগে পিছাকে আমি আহি থাকিম, এটা কেম্প কৰিম ল'ৰা ছোৱালীবোৰ। আৰু 13খন একেলগে মডেল স্কুল আছে শুনিছোঁ, তো আমি প্ৰত্যেকখন স্কুলত গৈ পেলাই আমি তেওঁলোকৰ কাৰণে ছাৰ্ভিচ দিব বিচাৰিম। ট্ৰাইবেল হেল্থ ইনিচিয়েটিভছৰ আণ্ডাৰত, কাৰণ আমাৰতো ইয়াৰে বিশেষ মেজৰিটি পপুলেশ্যন ট্ৰাইবেল পপুলেশ্যনে হয়, আৰু তেওঁলোক বহুত পিছ পৰি আছে ক'বলৈ গ'লে বহুত ক্ষেত্ৰতে।
তো আমি সিহঁতক হেল্প কৰিব লাগিব আৰু স্বাস্থ্য ইত্যাদিবোৰ ভাল নাথাকিলে সমাজত আগুৱাই যাবলৈ দিগদাৰী চ' এইখিনি আমি সিহঁতক এইটো বয়সৰ পৰা কম বয়সৰ পৰা এইটো এটা ভাল সুযোগ স্কুল হেল্থ কেম্পৰ দ্বাৰা মানে ল'ৰা ছোৱালীবোৰৰ স্বাস্থ্য ধ্যান ৰখা আৰু যাৰ কিবা সমস্যা আছে এইবোৰ আমি আগতীয়াকৈ নিৰাময় কৰিব লাগে সেইটো আমাৰ মানে পদক্ষেপ নমস্কাৰ মোৰ নাম তৌফিকুল মালিক হয় আৰু মই পিৰামল ফাউণ্ডেশ্যনৰ হয় ট্ৰাইবেল হেল্থ কোলাবৰেটিভ যিটো আমাৰ প্ৰগ্ৰাম চলি আছে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ আৰু কি বুলি কয় চেণ্ট্ৰেল টিভি ডিভিজনৰ লগত মিলি আমি টিভিৰ প্ৰগ্ৰাম কৰি আছোঁ ট্ৰাইবেল টিভি ইনিচিয়েটিভ যিটো কি ট্ৰাইবেল পপুলেশ্যনৰ কাৰণে হয় তো ইয়াত আমাৰ আজি 3 বছৰত আমি প্ৰায় 3টা ইয়াতে এৱেৰনেছ এক্টিভিটি কৰা যায় বাচ্চাবিলাকৰ কাৰণে তেওঁলোকৰ মেইনলি টিভিৰ ওপৰত এৱেৰনেছ কৰা যায় আৰু তেওঁলোকৰ নিজৰ হেল্থৰ সজাগতাৰ কাৰণে তেওঁলোকক জনোৱা যায় আৰু ছাৰে যাতে ইমিউনাইজেশ্যন যদি থাকে আৰু ধৰক কি বুলি কয় এডলেচেণ্ট হেল্থৰ ওপৰত চেকআপ হোৱাৰ কাৰণে প্ৰিন্সিপাল ছাৰে যেনেকুৱাকৈ বিচাৰে তো আমি সেই হিচাপে তেওঁলোকৰ সজাগতাৰ ওপৰত কাম কৰিব বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই কোঅৰ্ডিনেশ্যন আৰু কলাবৰেশ্যনত কাম হয় তো এইবাৰ আমাৰ ভাল লাগিল যে আমাৰ এইমছৰ কমিউনিটি মেডিচিনৰ যোনজন HOD মেম ডক্টৰ পুৰবী ফুকন তো তেওঁলোকৰ লগত আমি কলাবৰেট কৰি স্পেচিয়েল হেল্থ কেম্প উইথ মানে টিবি তাৰে পিছত পেডিয়া তাৰে পিছত গাইনকলজি তাৰে পিছত কমিউনিটি মেডিচিন আৰু য়োগা সেনেকুৱাকৈ 9টা ভাগত বাচ্চাবোৰক স্ক্ৰিনিং কৰা গৈছে তেওঁলোকৰ যদি কিবা বাকী নলেজ বা কিবা অসুবিধা হৈ আছিলে স্বাস্থ্যসেৱা তেতিয়া সেইটো সেৱা মানে তেওঁলোকে ডক্টৰবিলাকে এইমছৰ স্পেচিয়েল ছাৰ্ভিচ তেওঁলোকক দিয়া গৈছে আপোনাৰ গোটেই EMR স্কুলত প্ৰায় 450 বাচ্চা আছে তাৰে ভিতৰত ক্লাছ 10ৰ বাচ্চাখিনি নাই আজি সেইটো মিছ হৈ গৈছে কাৰণ তেওঁলোকৰ পৰীক্ষা আৰু ৰিজাল্টৰ কথা তাৰে বাহিৰে প্ৰায় 350 বাচ্চা এই 15জন ডক্টৰ নাৰ্ছ আৰু ফাৰ্মাচিষ্ট যিখিনি এইমছৰ আছে আৰু প্লাছ পিৰামল ফাউণ্ডেশ্যনৰ যিটো আমাৰ টিম আছে আমাৰ টিমটো সেইটোত আমাৰ ডিষ্ট্ৰিক্টত কি বুলি কয় গগন ডিষ্ট্ৰিক্ট অফিচাৰ আৰু ষ্টেটত আমাৰ কি বুলি RMNCHR আৰু TBA যোনে চাই ৰেজিনা আহমেদ আৰু লগতে আমাৰ ইণ্টাৰ্ণ আহে বাহিৰৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে গান্ধীনগৰ IPSত তেওঁ আৰু দিদেঞ্চা বসুমতাৰী তেওঁ কি বুলি কয় আমাৰ ট্ৰেডিশ্যনেল হিলিং প্ৰেক্টিচেছৰ ওপৰত কাম কৰে তো আমাৰ মোৰ টিমটো আছে ইয়াতে এইমছৰ কিমানজন ডক্টৰ আছে এইমছৰ আপোনাৰ ইয়াতে কি বুলি কয় 12জন ডক্টৰ আছে আৰু তেওঁলোকৰ লগত তেওঁলোকৰ টেকনিচিয়ান আৰু নাৰ্ছ আছে যিটো চব মিলাই 20জন जोङो दिनै पिरामल फाउन्डेसनाव जों बयबो डक्टर्सफोरा फैदों जों चेकआप खालामजोब्बाय गासिबो स्टुडेन्टसफोरानो स' डक्टरफोरा फैदों चेकआप खालामदों जों चेकआप खालामजाबाय दा टिबिनि बागैबो जोङो एग्जाम्पल होदों जे जोङो बोरै माबायदि हेल्थआव थानांगौ जोङो योगा खालामनांगौ जों गासिबो बेफोरखौ माने हेल्थनि थाखाय आरो माबा चेकआप खालामनायनि उनाव जों मोजाङानो नांदों मानो होनबा डाक्टारफोरा जोंनि थाखाय हेल्प खालामनानै होदों जोंखौ चेकआप खालामदों आगोलावथ' फैदोंमोन पिरामल फाउन्डेसननि होमबाबो बिदि चेकआप खालामाखैमोन आरोना दिनैसो बिदि डक्टरफोरा बांसिन फैदों आरो जोंनो गासिबो माबाफोरखौनो दिनैसो खोन्थाजोबदों मुलिखौ होनाया खायफानो होदों जोंनोथ' इसिबां बिदि होआखै मानो होनबा जोंनाव इसिबांबो बिदि प्रब्लेम गैयामोन बेनिखायनो जायहा प्रब्लेम दं बेनो होदों आरो डक्टर्सफोरा औ गासिबो बाहागो लाजोबदों गासिबो चेकआप खालामजोबनो मोनदों मोनसे गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गबिन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं बे फरायसालियाव फरायसाफोरा गावनि गोसोबायदि आयदाखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथायखौ लानो हागोन लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा
गावनिनो आंगो गबिन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन। बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गबिन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन। बांसिनै मिन्थिनो थाखाय 9101784754 7002 71929 970 66800878 नम्बराव नोंथांमोना खौरां लानो हागोन।